হয় আজি চিৰাং জিলা Abmsuন অন্তৰ্গত বান্ধৱগুৰি হাছৰাবাৰী আঞ্চলিক কমিটিৰ শপত গ্ৰহণ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত এই সজাগতা সভাত আমি Abmsuন কেন্দ্ৰীয় সমিতিৰ সজাতি দল উপস্থিত আছিলোঁ আৰু এই সজাগতা সভাখনত এই বৃহত্তৰ বান্ধৱগুৰি হাছৰাবাৰী অঞ্চলৰ সহস্ৰাধিক ৰাইজ উপস্থিত আছিল। ৰাইজৰ সৈতে বৰ্তমান অসমৰ জাতীয় জীৱনৰ লগত সম্পৃক্ত বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰা হৈছে। এই অনুষ্ঠানটোত আমাৰ গোৱালপাৰা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ডক্টৰ জ্ঞানশ্ৰী বৰা ডাঙৰীয়ানী, Btcৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্ম ডাঙৰীয়াকে আদি কৰি Abmsuৰ বহুকেইজন নপুৰণি সতীৰ্থ প্ৰাক্তন বিষয়ববীয়া সমাজৰ বিভিন্ন শ্ৰেণীৰ ব্যক্তিসকল উপস্থিত আছে আৰু উপস্থিত থাকি Btc অঞ্চলৰ সংখ্যালঘু ৰাইজৰ ন্যায় নিৰাপত্তা আৰু অধিকাৰ সংগ্ৰামখনৰ বাবে Abmsuৱে যোৱা 20টা বছৰ ধৰি আগবঢ়াই অনা সংগ্ৰামখন আগন্তুক দিনত আমি কেনেকৈ আগবঢ়াই লৈ যাম সেই বিষয়ৰ ওপৰত ইয়াত বিস্তৃতভাৱে আলোকপাত কৰা হৈছে। মিয়া কোন হয়? মিয়া বুলি কোনোবা জনগোষ্ঠীক স্বীকৃতি দিছে নেকি কোনোবা এখন সংবিধানে হওক বা চৰকাৰে? আজি অসমৰ সংখ্যালঘু মুছলমানসকলক তুচ্ছ তাচ্ছিল্য কৰিবলৈ মিয়া শব্দটো ব্যৱহাৰ কৰা হৈছে। মিয়া মাত্ৰ এটা কৌশলেই, লক্ষ্য কিন্তু মুছলমান। আজি মিয়াৰ নামত অসমৰ খাতি খোৱা মুছলমান নাগৰিকৰ সংবিধান প্ৰদত্ত অধিকাৰ আজি কাঢ়ি লৈ অহা হৈছে। আৰ্টিকেল 19, আৰ্টিকেল 14, আৰ্টিকেল 21 নিশ্চিত কৰা অসমৰ ভাৰতীয় মুছলমানসকলৰ অধিকাৰ আজি কাঢ়ি লোৱা হৈছে আৰু তাত টেগ লগাই দিয়া হৈছে মিয়া। আজি অসমৰ সংখ্যালঘু মুছলমানসকলৰ ওপৰত সম্পূৰ্ণভাৱে এটা ৰাষ্ট্ৰ প্ৰযোজিত, চৰকাৰ প্ৰযোজিত এটা হেড ক্ৰাইমৰ ব্যৱস্থা এইখন চৰকাৰে আৰম্ভ কৰিছে। তাৰ নেতৃত্ব লৈছে কোনোবা কেতিয়াবা বিল আছিদ খানৰ নেতৃত্বত, কেতিয়াবা কোনোবা বজৰং দলৰ নেতৃত্বত, আৰু এই অত্যাচাৰ সম্পূৰ্ণভাৱে চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত, চৰকাৰৰ দ্বাৰা প্ৰৰোচিত। আজি দেশখন সংবিধানৰ দ্বাৰা পৰিচালিত হয়। সংবিধানে কি কৈছে যে আইনৰ শাসন প্ৰতিটো মুহূৰ্ততে ইয়াত প্ৰতিপন্ন হৈ থাকিব লাগিব, প্ৰতিষ্ঠিত হৈ থাকিব লাগিব। আজি নলবাৰীতে হওক বা বিভিন্ন জিলাত মিয়াৰ নামত যে সংখ্যালঘু মুছলমান খাতি খোৱা ব্যক্তিসকলক যে অন্যায় অত্যাচাৰ চলাইছে তাৰ বিৰুদ্ধে আৰক্ষীয়ে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই? আৰক্ষীয়ে নীৰৱ মানে কি? আৰক্ষীয়ে সমৰ্থন জনাইছে নেকি? আইনৰ শাসনৰ ব্যৱস্থা নাই নেকি? সেইকাৰণে আমি স্পষ্টকৈ কৈছোঁ Abmsuৱে এনেকুৱা ধৰণৰ হেড ক্ৰাইমৰ ব্যৱস্থা বন্ধ কৰি দিয়া হওক আৰু এই ব্যৱস্থাসমূহৰ দ্বাৰা অসমত যাতে কোনো কাৰণতে মব ভায়োলেন্সক উৎসাহিত কৰা নহয়, কোনো কাৰণতে যাতে মব লিঞ্চিঙৰ দৰে ঘটনা নহয়। যদি এনেকুৱা ধৰণৰ ঘটনা, এনেকুৱা মিয়াৰ নাম লগাই অসমৰ মুছলমানৰ ওপৰত যি ধৰণে পৰিকল্পনা কৰা হৈছে, এই ধৰণৰ ঘটনাৰ বিৰুদ্ধে Abmsuৱে ইতিমধ্যে আইনী যুঁজ চলাই আছোঁ। 10579/2025 নম্বৰৰ PL আমি গুৱাহাটীত চলাই আছোঁ, গুৱাহাটী হাইকোৰ্টত চলাই আছোঁ আৰু আজি আহি থকা দিনত ইয়াৰ বিৰুদ্ধে Abmsuৱে জনগণক সজাগ কৰি আমাৰ যি সংগ্ৰাম চলি আছে আৰু অধিক তীব্ৰতাভাৱে আমি আগবঢ়াই লৈ যাম। হয় চাওক, বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণ এই বিষয়টোক লৈ যোৱা স্বাধীনোত্তৰ সময়ৰ পৰাই অসমৰ ৰাজনৈতিক বা জাতীয় জীৱন সম্পৃক্ত হৈ আহিছে। Abmsuৱে স্পষ্টভাৱে বিশ্বাস কৰে যে অসমৰ পৰা বিদেশী বহিষ্কৰণ হ'ব লাগে অসম চুক্তি অনুসৰি। কিন্তু আমি দেখিবলৈ পাইছোঁ অসমত বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মুছলমানসকলক সম্পূৰ্ণ চক্ৰান্তমূলকভাৱে বৰ্তমানৰ চৰকাৰখনে বাংলাদেশী সজাই বিভিন্ন ধৰণৰ অত্যাচাৰ কৰি আছে, ৰাষ্ট্ৰহীন নাগৰিকলৈ পৰিণত কৰাৰ এক ষড়যন্ত্ৰ চলিছে। আজি আপোনালোক আটাইয়ে জানে যে অসমত ফৰেইনাৰ্ছ এক্ট 1946 অনুসৰি অসমত যি ফৰেইনাৰ্ছ মানে বিদেশী চিনাক্তকৰণৰ যি ব্যৱস্থা আছে, সেই ব্যৱস্থাটোত যিটো বিদেশী ন্যায়াধিকৰণ প্ৰতিষ্ঠা কৰা হৈছিল ফৰেইনাৰ্ছ অৰ্ডাৰ 1964 অনুসৰি, এই ফৰেইনাৰ্ছ ট্ৰিব্যুনেল ব্যৱস্থাটো যথেষ্টখিনি ত্ৰুটিপূৰ্ণ এক ব্যৱস্থা। যিহেতু এই ফৰেইনাৰ্ছ ট্ৰিব্যুনেল ব্যৱস্থাটো এটা কোৱাচি জুডিচিয়াৰী ছিষ্টেম আৰু ফৰেইনাৰ্ছ ট্ৰিব্যুনেলত যিসকল মানে মেম্বাৰে মানে তেওঁলোকে অপিনিয়নহে দিব পাৰে যে সেইজন মানুহ ভাৰতীয় নহয় বুলি, কিন্তু তেওঁ জাজমেণ্ট দিব নোৱাৰে, কাৰণ সেইজন ব্যক্তি কোনো জাজ নহয়, এজন মেম্বাৰে। আৰু আমি বিগত দিনত দেখিবলৈ পাইছোঁ ফৰেইনাৰ্ছ ট্ৰিব্যুনেলে বিভিন্নজন প্ৰকৃত ভাৰতীয় নাগৰিকত ক'ৰবাত নামৰ ভুল, ক'ৰবাত বয়সৰ ভুল, উপাধিৰ ভুল বা বিভিন্ন সময়ত উদ্দেশ্য প্ৰণোদিতভাৱে বিদেশী বুলি ঘোষণা কৰি আহিছে আৰু সেই ব্যক্তিসকলে পৰৱৰ্তী পৰ্যায়ত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত নিজকে ভাৰতীয় নাগৰিক হিচাপে প্ৰমাণ কৰিছে। এই কথা সমগ্ৰ দেশৰ ৰাইজে জানে, কিন্তু তাৰ ওপৰঞ্চি আমি দেখিবলৈ পালোঁ যে আজি প্ৰায় 2টা দিন পূৰ্বে নগাঁও জিলাত 15জন ব্যক্তিক ইমিগ্ৰেণ্ট এক্সপালশ্যন ফ্ৰম আছাম 1950 এক্ট অনুসৰি নগাঁও জিলা আয়ুক্তই সেই ব্যক্তিসকলক 24 ঘণ্টাৰ ভিতৰত অসম ত্যাগ কৰিবলৈ এক নিৰ্দেশ দিছে, নতুবা চৰকাৰে সেইসকল ব্যক্তিক ভাৰত বাংলাদেশ সীমান্ত পাৰ কৰি দিব বুলি এটা নিৰ্দেশনা আহিছে। তো আমি স্পষ্টকৈ কৈছোঁ যে ইমিগ্ৰেণ্ট এক্সপালশ্যন এক্ট 1950 যি তেখেতসকলে আজি বেআইনীভাৱে তেওঁলোকে অপব্যৱহাৰ কৰিছে। আজি অসমত বিদেশী চিনাক্তকৰণৰ ব্যৱস্থাটো ফৰেইনাৰ্ছ এক্ট 1946 অনুসৰি ফৰেইনাৰ্ছ ট্ৰিব্যুনেলৰ জৰিয়তে হ'ব।
বা হ'ব লাগিব এয়া সৰ্বানন্দ সোণোৱাল ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়াৰ গোচৰতো স্পষ্টকৈ নিৰ্দেশ দি থোৱা আছে এতিয়া কথাটো হ'ল যদিও বা ইমিগ্ৰেণ্ট এক্সপালছন এক্ট 1950 জিলা আয়ুক্ত এজনক বিদেশী চিনাক্তকৰণ কৰি তেওঁক বহিষ্কাৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ অথৰিটি দিছে কিন্তু এয়া কোনো কাৰণতে সংবিধান মানে উলংঘা কৰি নহয় আৰ্টিকেল 14 যেটো ইকুৱেলিটি বিফৰ ল আৰ্টিকেল 19 আৰু আৰ্টিকেল 21ক কোনো কাৰণতে ইয়াত অভাৰলেপ কৰা নহ'ব যি 15জন ব্যক্তিক নগাঁও জিলা আয়ুক্তই 24 ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰিবলৈ নিৰ্দেশ দিছে ইমিগ্ৰেশ্যন এক্সপালছন এক্ট 1950 অনুসৰি সেই ব্যক্তিসকলৰ গোচৰ ইতিমধ্যে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয় বা কাৰোবাৰ গোচৰ মহামান্য উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে তো সেই ব্যক্তিসকলে নেচাৰেল জাষ্টিছৰ বাবে যি সুবিধা সেয়া ভাৰতৰ সংবিধানে দিছে আৰ্টিকেল 21 দিছে আৰু আৰ্টিকেল 14 দিছে আৰ্টিকেল 19 দিছে আৰু যেতিয়ালৈকে সেই ব্যক্তিসকলৰ লগত নেচাৰেল জাষ্টিছ কৰা নহ'ব তেতিয়ালৈকে সেই ব্যক্তিসকলৰ ওপৰত এনেকৈ অত্যাচাৰ কৰিব চৰকাৰখনে নোৱাৰিব এই ব্যৱস্থাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আমি কোনো কাৰণতে ভাৰতীয় নাগৰিকক এনেকৈ বিদেশী বাংলাদেশী সজাই ডিটেনশ্যন কেম্পত বন্দী কৰি ৰাখিবলৈ বা ভাৰত বাংলাদেশ সীমান্ত পাৰ কৰি দিবলৈ যি ষড়যন্ত্ৰ অসম চৰকাৰে গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে গ্ৰহণ কৰিছে তাৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব আৰু এই ব্যৱস্থাৰ বিৰুদ্ধে ABMCৰ প্ৰয়োজনত আইনী যুঁজ আমি চলাই লৈ যাম ইতিমধ্যে আপোনালোকে সকলোৱে জানে ABMCয়ে এই তথাকথিত যি পুছবেক এই পুছবেকৰ বিৰুদ্ধে 30/2025 নম্বৰৰ PL আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছোঁ আৰু সেই PL অনুসৰি আমি আইনী যুঁজ চলাই আহিছোঁ কিন্তু এতিয়া এটা কথা স্পষ্টকৈ কৈছোঁ আজি মানেকা গান্ধী ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়াৰ গোচৰত মহামান্য উচ্চতম ন্যায়ালয়ে কি কৈছে যে এজন ব্যক্তিৰ বিৰুদ্ধে ডিউ প্ৰচেছ অফ ল 100% নিশ্চিত নোহোৱালৈকে সেই ব্যক্তিজনৰ কোনো অধিকাৰ কাঢ়ি লৈ যাব নোৱাৰিব এজন ব্যক্তিক ফৰেইনাৰ্ছ ট্ৰিব্যুনেলে বিদেশী ঘোষণা কৰি দিয়াৰ লগে লগে সেইজন ব্যক্তিক ভাৰত বাংলাদেশ সীমান্তত বেআইনীভাৱে পুছবেক কৰিব বা থৈ আহিব নোৱাৰিব সেইজন ব্যক্তিক মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয় হওক বা উচ্চতম ন্যায়ালয়লৈ যোৱাৰ সুযোগ দিব লাগিব কিন্তু আমি দেখিবলৈ পাইছোঁ এই ক্ষেত্ৰত অসম চৰকাৰে সম্পূৰ্ণভাৱে নিজকে অত্যাচাৰী শাসকলৈ ৰূপান্তৰিত কৰি ভাৰতীয় মুছলমানসকলক অসমৰ ভাৰতীয় মুছলমানসকলক ৰাষ্ট্ৰহীন ষ্টেটলেছ কৰাৰ এটা ষড়যন্ত্ৰ চলাইছে আৰু এই ষড়যন্ত্ৰৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আজি নলবাৰীৰ চকিনা বেগমকে ধৰি আজি বিভিন্ন ব্যক্তিক আজি ভাৰত বাংলাদেশ সীমান্ত পাৰ কৰি বাংলাদেশত ঠেলি দিয়া হৈছে এয়া সম্পূৰ্ণভাৱে অসমৰ ভাৰতীয় মুছলমানসকলৰ ওপৰত অসমীয়া মুছলমানসকলৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এক অত্যাচাৰ নমাই আনিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুছলমানৰ সংবিধান প্ৰদত্ত অধিকাৰ কাঢ়ি লৈ গৈ অসমৰ মুছলমানসকলক ৰাষ্ট্ৰহীন নাগৰিক কৰা ষড়যন্ত্ৰত লিপ্ত হৈছে আজি ডিপৰ্টেশ্যন কোনোবা বাংলাদেশী নাগৰিক আছে যদি তেওঁক ডিপৰ্ট কৰা হওক ডিপৰ্টেশ্যন এটা ফৰ্মেল প্ৰচিডিউৰ আছে ডিপৰ্ট কৰিব লগা হ'লে এখন ৰাষ্ট্ৰই প্ৰপ'জ কৰিব লাগিব আৰু যিখন দেশৰ নাগৰিক ডিপৰ্ট কৰিব বিচাৰিছে সেই ৰাষ্ট্ৰখনে একচেপ্ট কৰিব লাগিব একচেপ্টেঞ্চ থাকিব লাগিব প্ৰপ'জেল এণ্ড একচেপ্টেঞ্চ থাকিব লাগিব কিন্তু ইয়াত মানে ওচৰ চুবুৰীয়াৰ ঘৰলৈ জাবৰ দলিয়াই দিয়াৰ নিচিনাকৈ কোনোবা ব্যক্তিক বাংলাদেশী বুলি বাংলাদেশ বৰ্ডাৰ পাৰ কৰি দিব অনলি বিকজ অফ হিজ মুছলিম আইডেণ্টিটি সেই কথা আমি মানি লোৱা নহ'ব স্পষ্টকৈ কৈছোঁ অসমৰ সংখ্যালঘু মুছলমান নাগৰিকক বাংলাদেশী নামত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন অসম চৰকাৰে কৰা এই অত্যাচাৰ বন্ধ কৰক অন্যথাই অসমৰ ৰাজপথত তীব্ৰতকৈ তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন ABMC কৰি তুলিবলৈ আমি বাধ্য হ'ম ইতিমধ্যে আন্দোলন চলি আহিছে আগন্তুক দিনত এই আন্দোলন পুনৰবাৰ আমি নতুন দিল্লীৰ যন্তৰ মন্ত্ৰলৈকে আমি সম্প্ৰসাৰিত কৰিম দিছপুৰত আন্দোলন হ'ব অসমৰ চুকে কোণে ABMC গণতান্ত্ৰিক আন্দোলন আমি কৰি তুলিম 2026 চনৰ যি নিৰ্বাচন